জীৱনটো বৰিং লাগিব পাৰে। সকলো বস্তুৱেই আমনিদায়ক হৈ পৰিব পাৰে কেতিয়াবা। হয়তো আপোনাৰো এনে অনুভৱ হ'ব পাৰে যে জীৱনত সকলো শেষ হৈ গৈছে, বাটবোৰ কাঁইটীয়া হৈ গৈছে। কিন্তু এটা কথা ভাবিব যে প্ৰতিদিনাই এটা নতুন আৰম্ভণি হয়। কেৱল লক্ষ্যবোৰ ফ'কাছ কৰি সপোনবোৰ পূৰ কৰিলেই জীৱনত সুখ পোৱা নাযায়। আপোনাৰ মন যদি দৃঢ় আৰু যদি ধৈৰ্য আছে, তেন্তে গছ ৰুই যাওক, ফলৰ কথা চিন্তা নকৰিব। এদিন চাব আপুনি, আপোনাৰ কৰ্মৰ বৃক্ষবোৰ লহপহকৈ বাঢ়ি আহিছে আৰু সেই বৃক্ষবোৰ সফলতাৰ সেউজ অৰণ্য হৈ পৰিছে। কেতিয়াবা আপুনি বিচৰাটো নাপাব পাৰে, কিন্তু আপুনি ভবাতকৈ বহু বেছি কিবা এটা নিশ্চয় পাব। মাথো হাৰ মানি নিদিব। এটাই জীৱন, দৌৰি যাব নোৱাৰিলে খোজেৰে যাওক, খোজেৰে যাব নোৱাৰিলে চুঁচৰি বাগৰি যাওক। যাবতো লাগিবই, কাৰণ এয়াই জীৱন।